বন্ধুসকল মমতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱাখণ্ডত আমি দেখিবলৈ পাওঁ যে সমীৰণে অৱশেষত জোনাকীক বিচাৰি পায় আৰু সেই জোনাকীক সি যে তাইক কিমান বিচাৰি ফুৰিছিল এই সকলোবোৰ কথা কয়। এতিয়া মমতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম নীলে সমীৰণক জোনাকীৰ লগত চিনাকি কৰাই দিব, কিন্তু সমীৰণে জোনাকীক যে আগৰ পৰাই চিনি পায় এই কথাটো কৈ দিব। এতিয়া বাৰু নীলে সমীৰণ আৰু জোনাকীৰ সকলোবোৰ কথা গম পাব নেকি বাৰু জানিবলৈ পাব আপোনালোকে মমতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে জুলিৰ কথাবোৰ গম পোৱাৰ পাছত জুলিৰ মাক দেউতাকে জুলিক আৰু একো সহায় কৰিব নোৱাৰে বুলি কয় আৰু তেওঁলোক অংকুহঁতৰ ঘৰৰ পৰা গুচি আহে। আৰু এই কথাত অংকুহৰ মাক আৰু জেঠীমাকে সুবিধা পায় আৰু তেওঁলোকে অংকুহৰ বিয়াখন এতিয়া সোনকালে কৰাই দিব খোজে। আৰু এই কথাক লৈ জেঠীমাকে কইনাৰ ককায়েকলৈ ফোন কৰে। এতিয়া বাৰু কইনাৰ ককায়েকে জেঠীমাকক কি ক'ব? সঁচাকৈ মমতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু মমতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।